কণ্টকৰামৰ বুদ্ধি। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম কণ্টকৰাম। এবাৰ তাৰ মাক আৰু দেউতাকৰ বৰ অসুখ হ'ল। তেওঁলোকে তাক ফল-মূল আনি দিব নোৱাৰা হ'ল। কণ্টকৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে। মাকে ক'লে, উপায়, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে। তাৰে দুটামান নাচপতি খাই আহগৈ যা। কণ্টকৰামে ক'লে, কিন্তু তোমালোকে কি খাবা? আমাৰ গা ভাল পালেই আমি খামগৈ। মাকে ক'লে, এতিয়া খাগৈ যা। কণ্টকৰামৰ বৰ দুখ লাগিল। মাক দেউতাকে তাক সদায় খুৱায়, আজিনো সি অকলে খাবনে? সি ভাবি ভাবি গছৰ তল পালেগৈ। দেখিলে ওপৰৰ ডালত পকা পকা বহুত নাচপতি। তলতো কেইবাটাও নাচপতি পৰি আছে। সি ভাবিলে, এটা বাৰু সি নিজে খাব, এটা দেউতাকলৈ মুখত লৈ যাব। মাকে কি খাব? হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি পৰি থকা নাচপতিবোৰ গোটাই এঠাইত থোপ খোৱালে। তাৰ পাছত তাৰ কাঁইটবোৰ থিয় কৰি ল'লে। 1, 2, 3 বুলি সি ওলোটা খৰ এটা মাৰি নাচপতিবিলাকৰ ওপৰতে চিত হৈ পৰিল। তাৰ পিঠিৰ কাঁইটে 4টা নাচপতি হালি ধৰিলে। পিঠিত নাচপতিবোৰ লৈ কেকু জেকুকৈ সি ঘৰ পালেগৈ। মাক দেউতাক আৰু সি নাচপতিবোৰ ভগাই খালে। মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা।